ইতিমধ্যে যে ফটোগ্রাফারটো গ্রেপ্তার করা হয়েছে তো কেনেকুৱা শাস্তি হোৱাটো বিচাৰে নেকি? হয়, আমি এটা কথাই দেখিবলৈ পাইছোঁ, আমি মানে লজ্জিত হৈছোঁ আৰু দুৰ্ভাগ্যজনক কথা যে যিগৰাকী সাংবিধানিক ফটোগ্ৰাফাৰ তেওঁ কি কৰিছিলে, পুলিচৰ সন্মুখতে পুলিচে তেওঁলোকক গুলি কৰাৰ পিছতো সেই মানুহজনক মাটিত বাগৰি পৰাৰ পিছত সেই মানুহজনক কি কৰিছে, তেওঁলোকে সেই মানুহজনে আপোনাৰ নিৰ্মমভাৱে আইন হাতত তুলি লৈছে। এই ক্ষেত্ৰত চৰকাৰে কি কৰিব, চৰকাৰে ইয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? আজি হয়তো আমি দেখিবলৈ পাইছোঁ যে তেওঁ গ্ৰেপ্তাৰ কৰিছে, কিন্তু ইয়াৰ শাস্তি কি হ'ব? আমি এটাই দাবী জনাইছোঁ অসম চৰকাৰক যে ইয়াৰ যদি কঠোৰৰ পৰা কঠোৰতম শাস্তি নহয়, সেই ক্ষেত্ৰত চৰকাৰ আমাৰ মুখামুখি হ'বলৈ বাধ্য হ'ব। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যে যেনেকুৱা ধৰণে তেওঁলোকৰ মানে আমি এটা আমাৰ সন্দেহ হৈছে যে তেওঁ যে তাতে মাৰিলে সেই মানুহজনক অমানৱীয়ভাৱে পুলিচ প্ৰশাসন তাতে আছিলে, তেওঁলোক থকাৰ পিছতো কিয় এনেকুৱা কৰিব লাগে? আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ যে অসমত ইনকাউণ্টাৰ চলি আছে, ইনকাউণ্টাৰ স্পেচিয়েলিষ্ট ওলাইছে। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে কি কৰিলে চৰকাৰখনে? গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে ইয়াৰ ওপৰত উচিত শাস্তি হ'ব লাগে, যি শাস্তিৰ জৰিয়তে যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে।